ছাগলীয়ে খালে। মই লগাইছিলোঁ মানে মই আৰু মানুহজন আৰু মানুহ এজন হাজিৰা লগাইছিলোঁ। অকলে লগাইছোঁ বুলি ক'ব নোৱাৰি। এয়া উঠিছেগৈ আৰু ডাঙৰ ডাঙৰ হৈছে। চাওক সেইটো সীমা, সেই গছৰ কাষে কাষে সীমা। এফালেও তামোল বাৰী আছে। এইফালে এইফালে পিছফালটো এইটো, সেইফালেও একদম পূৰা তামোল পুলি লগাই থৈছে। আৰু এইফালে এইখিনিও আছে। ইয়াত অলপ খালী খালী আছে, মানে মৰি গৈছে জেগাই জেগাই। আৰু চাই থাকক, মই সেইফালে আগফালে দেখুৱাইছোঁগৈ। এইটো পিছফালৰ পৰিৱেশ। আৰু এইফালে কলগছ লগাই থৈছে আৰু এডোখৰ হাবি আছে, লগোৱা নাই বাগান। ৰ'ব দেখুৱাই আছোঁ। ঐ কি হৈছে? হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই। আৰু মোৰ ভাল বুলি ক'ব নোৱাৰি সিমান। দীপাঞ্জলি ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মানে ভাল বুলি ক'ব নোৱাৰি, মানে মোৰ গাটো আজি 2-3 দিনমান হ'ল ইমান ভাল নাই। টেবলেট খাই আছোঁ। জ্বৰটো ভাল পাওঁ আৰু ডিঙি বিষ হৈ আছে আৰু একদম মানে কাণখন বিষ হৈ আছে। ডিঙি বিষৰ পৰাই কাণ বিষ হৈ গৈছে নেকি, ক'ব নোৱাৰিছোঁ। ইমান বিষাইছে মানে, আৰু ইমান কথা ক'বলৈও মন নাযায়। আৰু মই শিৱসাগৰৰ পৰা অহা দিনাখনৰ পৰাই মানে পূৰা মানে গাটো ভাল নাই। আৰু বতাহ লাগিলে নেকি ট্ৰেইনত, সেইকাৰণে গাটো ভাল পোৱা নাই। আৰু আজি ভিডিঅ'টো আমাৰ গাঁৱৰ পৰা আৰম্ভ কৰিছোঁ, আৰু মানুহজনৰ ঘৰৰ পৰা, মোৰ ঘৰৰ পৰা। মানুহজনৰ ঘৰ মানে মোৰ ঘৰ। আৰু এতিয়া বাজিছে, আজি ভিডিঅ'টো দেৰিকৈ আৰম্ভ কৰিছোঁ। এতিয়া 1টামানে বাজিলে। খুৱাই ল'লোঁ বৰজনৰ ছোৱালীজনী, আৰু তাইৰ ছোৱালী মানে মোৰে ছোৱালী। আৰু খুৱাই হৈছোঁ যেতিয়া মাকৰ দায়িত্ব লৈছোঁ পৰাখিনি। তাৰপিছত মানুহজনে মাতি আছে ফোন কৰি কৰি, আহা শুন আহা। তাই কান্দি আছে, উঠিলে এতিয়া। ফোন কৰি কৰি মানুহজনে মাতি আছে। মই কৈছোঁ ইমান ভাল নাই গাটো, আকৌ ট্ৰেইনত অকলে যোৱা, বৰ ভয় লাগে। দেখিছে আহা যদিও দেখো ৰূপহীও মই কিমান লগাইছিলো, কিন্তু ছাগলীয়ে খালে। মৰু লাগে তোমাক দেখিলে, কিয় লম যে লাগে টানি বুকুৰ মাজৰে। হ'বনে ভুল পোৱা তোমাৰ কাষে চাপিলে, হ'বনে ভুল পোৱা তোমাৰ কাষে চাপিলে। আৰু উঠনি ভিডিঅ'টো যেতিয়াই লাগে তোমাক দেখিলে, মাজৰে। হ'বনে ভুল পোৱা তোমাৰ কাষে চাপিলে, হ'বনে ভুল পোৱা তোমাৰ কাষে চাপিলে।
এইফালে আকৌ যদিহে তোমাৰে মনত পুৰে জীৱন মৰিম দেই ও মৰমীয় যদিহে লাগে সঁচা মৰমত খেলি মেলি তোমাৰ কথা ভাবি ভাবি কৰো কি কৰো মোৰ মনে নলয় কিয় বুজনি বাৰু আহে কিয় কিচিম কিচিম ভাৱনা বাৰু আহে কিয় কিচিম কিচিম ভাৱনা বাৰু দেখুৱাব নোৱাৰোঁ মানে ভালকৈ গোটেই ভিডিঅ'টো দেখিব পাৰোঁ এনেই মানে ওচৰৰ পৰা মানে এনেকৈ ঝুম কৰি গৈ কিনে সেনেকৈ দেখুৱাব নোৱাৰোঁ মানে বাৰীখন মানে বহুত ডাঙৰটো কৈছোৱে 15 বিঘামান আছে সেইকাৰণে দেখুৱাবৰ কাৰণে নোৱাৰোঁ আৰু ড্ৰেছ দেখিছেনে মোৰ ড্ৰেছ হেৰি ইয়াত মানে আমাৰ ইয়াত বুকুত পিন্ধা হয় কাপোৰ বুকুত পিন্ধি আছোঁ কাইলৈ ভাবিছোঁ থাকিম গাটো ভাল নাই সিমান থাকি দিওঁ আৰু আমাৰ বাৰীত পূৰা কমলা নাই ৰবাব টেঙা আছে আৰু লেচু লগা দিনত পূৰা লেচু লাগে লেচু খোৱা হয় আৰু পূৰা এফালে দেখিছে এইখিনি বাগানেই এফালে একদম গেটখন একদম দূৰত বহুত দূৰত গেটখন লগাই দিয়া হ'ল আৰু এইফালেও আছে বাগান এইফালে চাওক এখন বাগান এইখন কিন্তু আমাৰ নহয় আমাৰে আছিলে আমাৰ বিক্ৰী কৰি দিয়া হ'ল এখন বহুত ডাঙৰ একদম ইয়াতো নাই কমেও 3 বিঘামান আছে বিক্ৰী কৰি দিয়া হ'ল এইফালে চাওক গেট ইয়াতো এই ৱাটাৰ চাপ্লাই পানী দিয়ে কিন্তু বহুত দূৰত হয় আৰু ৰাতিপুৱা সময় নিদিয়ে সেইকাৰণে আমি পানী নাপাওঁৱে আৰু পানীটো দিলে ভাল হয় কিন্তু ৱাটাৰ চাপ্লাইটো ওচৰতে আছে নিদিয়ে পানী আমাৰ পিছবেলালে দিয়ে বাবা কি কিনি আনিলে বাৰু এইয়া লাকি লিপিকা এই কিজনী লাকি লিপিকা কি আনি দিলে বাৰু জেঠাই কি আনি দিলে সেইজনী আমাৰ আহিলে পায় জেঠাইকে লাকিকে লিপিকাকে কি আনি দিছে আৰু দেই দেখুৱাই দেখিনো এইয়া জেঠাইকে আনি দিছে দেই পুৰা কাইলৈ যাবগে যে জেঠাইকজনী কাইলৈ যাবগে আমাৰ ধুনজনীক এৰি কিনে কি আনিলে দেখাই দিয়া এইফালে কমলা আনিলে এইটো ভনীয়ে আনিলে ন এইটো ভণ্টিয়ে আনিলে দাম খুলি দিব কৈছে জেঠাই খুলিব দিয়া আকৌ দেখাই দিয়া আকৌ ধুন এফালে এইফালে আমাৰ মেকুৰীটো আহি গ'ল একদম মেকুৰীটো আহিলে তাৰপিছত আৰু ভিতৰখিনি দেখুৱাম বাৰু ভিডিঅ'টো আজি দিব পাৰোঁ নে নোৱাৰোঁ ক'ব নোৱাৰিছোঁ গেটখন বন্ধ কৰি দিছে যোৱা আগত থাকা এয়া চাওক কিমান একদম পদূলিৰ পৰা চাওক কিমান দীঘল আৰু একদম পদূলিটোৰ পৰা ঘৰটোলৈ বহুত দীঘল দেখিছেনে সেইফালেও বাগান ইয়াত বহুত বাগান আছে কালি মানে ভিডিঅ'টো কৰি কিনে সামৰিবৰ কাৰণে পাহৰিলোঁ কালি সময়ে নাপালোঁ মানে ল'ৰাকেইজনী বৰ আমনি কৰি থাকে খুৰি গৈ কিনে সেই মানে সময় নাপালোঁ আৰু কালি যে দেখুৱাইছিলোঁ বাগানখিনি আজি মানে দুদিনমানৰ পিছত কলম দিব বুলি ভাবিছিলোঁ আজি কলম দিছে দেখুৱাম কলম দিয়া আৰু আজিও সময়ে নাপালোঁ মানে ল'ৰাকেইজনীৰ পৰা একো সময়ে নাপাওঁ ইয়াত আজি ড্ৰেছযোৰ বেলেগ পিন্ধি ল'লোঁ আজি বুকুতে আৰু এইযোৰ মই ঘৰৰ পৰা বৈ আনিছিলোঁ বৈ অনা ইয়াত প্ৰায় বগা পিন্ধে কিনা পিন্ধে আৰু এইফালে কলম দি আছে দেখুৱাম দেই এইখিনি কলম দি আছে দেখিছেনে মানে
এইটো একেবাৰে গুৰি কলম দিয়া নাই, এনেই অকল ওপৰে পাতটো জুই দিছে। কিবা এটা কয় দেই, কি কলম বুলি কয়, কিন্তু মই নাজানিছোঁ। সুধিব লাগিব মানুহকেইটাক। কলম দি আছে, অলপ দূৰত দি আছে, সেইকাৰণে নুসুধোঁ আৰু এতিয়া। বেলেগ এদিন সুধি কিনে ক'ম কিনো কলম দিছে। একেবাৰে গুৰি দিয়া নাই, এইটো অলপ পাতটো কাটি দিছে আৰু। মানে যোৱা বছৰ গুৰি কলম দিছিলে, এবছৰ নিদিলে। প্ৰত্যেক বছৰে একেবাৰে গুৰি কলমটো নিদিয়ে, নহ'লে পাত ল'বৰ কাৰণে বহুত কষ্ট হয়। আৰু সেইফালে সেয়া এখন, সেইখনো দিব, চব দিব মানে এতিয়া। আৰু কেনেকুৱা পালে জনাব ভিডিঅ'টো। বেছি আৰু দীঘলীয়া কৰি নাথাকোঁ, অলৰেডি এতিয়া বহুত দীঘলীয়া হৈ গ'ল। কাইলৈ যামগৈ বুলি ভাবিছোঁ ৰুমলৈ। মানুহজনে মাতি আছে, ভাত চাত সিজাবৰ কাৰণে অসুবিধা হৈছে বুলি কৈছে। তেনেহ'লে আৰু দীঘলীয়া নকৰোঁ আৰু। এইটো আমাৰ ৰুমটো হয়, এইটো খিৰিকীখন খুলি থৈছোঁ। আৰু এইখন বাগান, আৰু এনেকৈ পিছফালটো বাগান লাগি আছে ওচৰতে। কেনেকুৱা পালে জনাব ভিডিঅ'টো, আমাৰ বাগানখন চাই কেনেকুৱা লাগিলেনো। আৰু দীঘলীয়া কৰি নাথাকোঁ, তেনেহ'লে অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ। তেতিয়ালৈকে বাই বাই।